हरखाब मुवा बेसाद दोनथुमग्रा कल स्टोरखौ नायगिदिंहैदों मावफुं सोद्रोमा गणश्याम दासआ बाक्सा जिल्लानि बरमायाव थानाय मुवा बेसाद दोनथुमग्रा कल स्टोरखौ बिटिआरनि मावफुं सोद्रोमा गणश्याम दासआ नायगिदिंहैनानै खौरां लादों। कल स्टोरखौ नायगिदिंहैनानै मावफुं सोद्रोमा गणश्याम दासआ बुंदों बे दोनथुमग्रा सालियाव साननैसोनि गेजेरावनो गासै 40,000 आलु बेगखौ दोननो हाबाय आरो फैगौ समाव गोबां दोनथुमनो हाबावगोन। बिटिआरनि सिङाव दासिम मुवा बेसाद दोनथुमग्रा मोनथाम कल स्टोर दं होननानै मावफुं सोद्रोमाया मिथिहोबावदों। बहुते আছে মই কৰিব নোৱাৰিম এতিয়া ষ্টেপ বাই ষ্টেপ হোৱা আছে। আজি মই কদমতলাৰ এই যে আমাৰ কল ষ্ট'ৰলৈকে আহিছিলোঁ আহাতে মই তেওঁলোকক বুজ ল'লোঁ যে ইয়াতে কিমান কল ষ্ট'ৰৰ কাৰণে গাড়ী লাইন লাগি আছে। সেইটো মই চালোঁ চাই দেখা পাই বহুতখিনি গাড়ী আছে। এতিয়া আজি দুদিনৰ ভিতৰত তেওঁলোকে এতিয়া আপোনাৰ 41,125 বেগ বৰ্তমান আজি দুদিনত তেওঁলোকে এতিয়া জমা কৰিছে আৰু ডেইলি তেনেকৈ আহি আছে। সেই মৰ্মে এতিয়া ৰাখিবৰ কাৰণে বহুতখিনি জেগা আছে যদিও বহুত চিন্তাধাৰা হৈছে ৰাস্তা ইমান ভাল নহয়, মাজে মাজে ট্ৰাকখন ফাঁচি আছে। সেই সংক্ৰান্তত কৰ্মচাৰীলৈ কৰ্ম কৰি আছে আৰু লগতে এই কল ষ্ট'ৰৰ জৰিয়তে আমাৰ বিটিআৰ অঞ্চলত ডেভেলপমেণ্ট হ'ব, কাৰণ গোটেই আলুবিলাক আনি ইয়াতে থোৱা হৈছে আৰু ধুনীয়াকৈ এচি ধুনীয়া চলি আছে। প্ৰত্যেকটা ৰুমতে মই সোমাই চাইছোঁ, কোনো এটা এচিৰ কাৰণে কোনো প্ৰব্লেম হোৱা নাই। আৰু যিবিলাক ৰাইজৰ ইচ্ছাকৃতভাৱে তেওঁলোকে ইয়াতে কল ষ্ট'ৰ যদি থ'ব বিচাৰে তেওঁলোকক ৱেলকাম জনাইছোঁ। আহক, ইয়াতে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগ আছে, তেওঁলোকৰ আলোচনা কৰি তেওঁলোকে কল ষ্ট'ৰত আলু থ'ব পাৰিব আৰু ভৱিষ্যতে ইয়াতে কল ষ্ট'ৰখন ভালকৈ চলিব বুলি মোৰ আশা এটা আছে। যোৱাবেলি আমি কল ষ্ট'ৰ উদ্বোধন কৰাৰ পাছত তেনেকৈ কৰোণাৰ কাৰণে আমি কোনো আলু দিব পৰা নাছিলোঁ, তথাপিতো নিজৰ পৰম্পৰা ৰখাৰ কাৰণে অলপ চলপ ৰাখি হ'লেও তেওঁলোকৰ নিজৰ লাইটৰ বিলৰ পৰা আৰম্ভ কৰি বহুখিনি দিব লগা থাকে, সেইবিলাক দি শেষ কৰি নতুনকৈ এই বছৰ যিটো আমাৰ কল ষ্ট'ৰত আলু আহিছে তাৰ খুব ভাল লাগিছে। লাইন লাগি আছে গাড়ী, কিন্তু আমি ক'ব পৰা নাই, এতিয়া লাইন হিচাপে ধুই আছে। আজি মোটামুটি দুদিনৰ ভিতৰত 41,000 আলুৰ বেগ থোৱা হ'ল, তাৰ লগতে আৰু লাইন বাহিৰত আছে, সেইবিলাক আহিলে মোটামুটি 100ৰ ওপৰত গুচি যাব। বিটিচিত কিমানটা আছে এনেকুৱা কল ষ্ট'ৰ? বিটিচিত বৰ্তমান আমাৰ 3টা আছিলে, এতিয়াতো আমাৰ কদমতলা হাইয়েষ্ট বুলি ক'ব লাগিব, সৰ্বশ্ৰেষ্ঠ। আৰু বৰ্তমান লালপল আছিলে, সেইটো কেঞ্চেল হ'ল, কাৰণ তেওঁ বহুতখিনি ৰিপেয়াৰ কৰিব লগা আছে। সেইটো আমি চেষ্টা এটা কৰি আছোঁ। তাৰ লগত পশ্চিমফালে আমাৰ গোচাইগুৰি এৰিয়াত এটা আছে, তাতে ধুনীয়াকৈ চলি আছে। আৰু আগন্তুক আমি লালপুলৰ যিটো নেকি আমাৰ কল ষ্ট'ৰ আছে, আমি বহুতখিনি বিভাগীয় কৰ্তৃপক্ষলৈ ৰিপেয়াৰ কৰাৰ এটা সিদ্ধান্ত কৰি আছোঁ। আমি ইতিমধ্যে ইঞ্জিনিয়াৰসকল যাই আছে, যিমানখিনি পাৰে অতি শীঘ্ৰে সেইটো আমাৰ ৰিপেয়াৰ এটা সম্ভাৱনা এটা আছে। অকল বিটিচিৰে ইয়াতে আলু মানে ষ্ট'ৰ কৰা হ'ব নে বাহিৰৰ পৰা? আমাৰ এইটো ক'ব লগা নাই, খালি বিটিচি বুলিয়ে নহয়, যিকোনো ব্যক্তি আহি আমাৰ এতিয়া আলু কল ষ্ট'ৰ ৰাখিব পাৰিব, কাৰণ এইটো পৰম্পৰা হিচাপে বিটিডিৰ বুলিয়ে নহয়, বিটিডিৰ প্ৰডাক্ট কৰি কৰা আছে, যিমানখিনি আছে ইয়াতে ৰাখিব পাৰিব, কোনো তাত বাধা নাই। তাৰ এলাৱাও আমাৰ কল ষ্ট'ৰ খালি ৰাখিব নোৱাৰোঁ, সেই সংক্ৰান্তত বাহিৰৰ লোকে আহি কল ষ্ট'ৰত ৰাখিব পাৰিব। गोजोनथाव खौरां, बङाइगाव मेरिडियान किया मटर्स श'रुमआ नोंथांनो लाबोदों गोदान अफार। मेरिडियान किया मटर्स श'रुमआव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन। बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन। बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय सोल' खालामनोबो हागोन। दासान्दि बे अफारा सोलिगासिनो दं। मेरिडियान किया मटर्स श'रुमआ सा बङाइगाव साफागुरि र'ड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं। बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन। लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर्स श'रुमआव थांनानैबो नायनो हागोन।